আজি মই আপোনালোকক সগৌৰৱে এটা কথা জনাবলৈ পাই আনন্দিত হৈছোঁ। তো আপোনালোকে জানে মই চৰৰ সন্তান, মোৰ জন্ম জাগা এই চৰ সোণতলী মোৰ জন্ম জাগা। আৰু এই জন্ম জাগাত আজি এই সেউজীয়া পথাৰত আহি আঘোণৰ সোণোৱালী পথাৰ শৈশৱতে যি আনন্দ উপভোগ কৰিছিলোঁ, মাজত বহুদিন মানে এই খেতি পথাৰৰ প্ৰতি যিটো মোহ, যিটো ভালপোৱা, যিটো মৰম, যি আন্তৰিকতা, এইখিনি আমি সময়মতে এই আন্তৰিকতাটো আমি প্ৰদৰ্শন কৰিব পৰা নাছিলোঁ। আজি আকৌ এই সেউজীয়া পথাৰলৈ মনত পৰিল, জন্ম জাগালৈ মনত পৰিল। আজি জন্ম জাগাত আহি মই খুব আনন্দিত হৈছোঁ। কৃষিজীৱী মানুহখিনিৰ জীৱনৰ যি শ্ৰম, যি পৰিশ্ৰম, যি কষ্ট, এই কষ্টৰ বিনিময়ে কৃষিজীৱী মানুহখিনিক আজি শক্তিশালী কৰি ৰাখিছে। তেনে ক্ষেত্ৰত বিভিন্ন সময়ত বিভিন্ন উগ্ৰ জাতীয়তাবাদী সংগঠনৰ মানুহবিলাকে আমাৰ এই চৰ অঞ্চলৰ মানুহখিনিক বিভিন্ন ধৰণে তুচ্ছ তাচ্ছিল্য কৰা আমি দেখোঁ। অসহনীয়ভাৱে এই মানুহখিনি আমাৰ মানুহখিনিক আক্ৰমণ কৰে। যন্ত্ৰণা পাওঁ, কিন্তু প্ৰতিবাদ কৰিবলৈ আমাৰ বিকল্প কোনো ৰাস্তা নাথাকে। মই আজি আপোনালোকক জনাবলৈ পাই খুব ভাল লাগিছে যে আমাৰ মানুহ কিমান শক্তিশালী, আমাৰ মানুহ আজি কিমান দপদপে আগুৱাই গৈ আছে। যে কৃষকসকলে কৃষিৰ ওপৰত একমাত্ৰ নিৰ্ভৰ কৰি আমাৰ মানুহখিনি কৃষি বৃত্তিৰ ওপৰত আজি পৰিশ্ৰম কৰি, কষ্ট কৰি যিবিলাক সামগ্ৰী, যিবিলাক শস্য উৎপাদন কৰে, সেই শস্যসমূহৰ সামগ্ৰীসমূহৰ উচিত মূল্য আমাৰ কৃষকসকলে নাপায়। এই যে আমাৰ কৃষকসকলে উচিত মূল্য নাপায়, তাৰ মূল কাৰণ আছে। মূল কাৰণটো হ'ল আমাৰ কমিউনিকেশ্যন আমাৰ যথেষ্ট গেপ। আৰু এনে কমিউনিকেশ্যনৰ বিনিময়ত আমাৰ কৃষকসকলে উচিত মূল্য পোৱাৰ কাৰণে সৌভাগ্যৱান নহয়। মই আপোনালোকৰ এই চেনেলসমূহৰ জৰিয়তে মই অসম চৰকাৰ তথা ভাৰত চৰকাৰক এটা অনুৰোধ বিশেষভাৱে জনাম যে আমাৰ এই অঞ্চলৰ, এই দুৰ্গম অঞ্চলৰ কৃষকসকলৰ একমাত্ৰ এই উপাৰ্জন হোৱা শস্যসমূহ বিভিন্ন জাগালৈ প্ৰেৰণ কৰিবলৈ আমাৰ কমিউনিকেশ্যন নাই। গতিকে আপোনালোকে দেখি আছে যে আমাৰ সোণতলী বহৰী যিটো দলং, যি দলঙৰ কাৰণে ইতিমধ্যে অসমৰ বিধানসভাত কেইবাবাৰো এই সম্পৰ্কে আলোচনা হৈছে। আৰু আমাৰ স্থানীয় বিধায়িকা নন্দিতা বাইদেৱে এইটো আমাৰ দিল্লী প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতি নীতিন গাডকাৰীলৈ বাইদেৱে স্পেচিয়েল এটা চিঠি লিখিছিলে। আৰু সেই চিঠিৰ বিনিময়ত আজি ইয়াত আমাৰ এটা সৰব আলোচনা হৈ আছে যে সোণতলী বহৰী দলংখন আমাৰ হ'ব। মই আপোনালোকৰ জৰিয়তে ভাৰত চৰকাৰ, অসম চৰকাৰক মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যে আমাৰ বৃহত্তৰ এই সোণতলী অঞ্চলৰ যিসকল কৃষিজীৱী ৰাইজ, এই ৰাইজসকলৰ জীৱনৰ পৰিশ্ৰমৰ বিনিময়ত যিখিনি শস্য উৎপাদন কৰে, এই শস্যসমূহৰ উচিত মূল্য দিবলৈ হ'লে আমাৰ এই দলংখন যথেষ্ট প্ৰয়োজন। আৰু প্ৰয়োজনৰ তাগিদাত চৰকাৰ, চেণ্ট্ৰেল চৰকাৰ, ষ্টেট চৰকাৰ, দুটা চৰকাৰলৈ আমাৰ নিবেদন যে অতি শীঘ্ৰেই যাতে আমাৰ সোণতলী বহৰী দলংখন নিৰ্মিত কৰি আমাৰ এই অঞ্চলৰ ৰাইজক উপকৃত কৰে। আৰু আজি এই অঞ্চলত আহি মোৰ এনেকুৱা লাগিছে সঁচাকৈ আমি সৌভাগ্যৱান। আমি কৃষকৰ সন্তান বুলি ক'বলৈ আজি নিজক নিজে খুব ভাল লাগিছে যে মই ক'ব পাৰিছোঁ, সগৌৰৱে ক'ব পাৰিছোঁ মই এজন কৃষকৰ সন্তান। কৃষিজীৱী মানুহৰ আজি কৃষকৰ যি হাড় ভাঙা পৰিশ্ৰম, যি কষ্ট, তাৰ বিনিময়ত যিসকল মানুহে আমাৰ এই অঞ্চলৰ কৃষকৰ কৃষিজীৱী শস্য খাই পেলাই, আমাৰ মানুহৰ চব্জি খাই পেলাই, আমাৰ মানুহৰ বিভিন্ন যিবিলাক সামগ্ৰী, এই সামগ্ৰীসমূহ উপভোগ কৰি পেলাই আমাৰ মানুহকে এই মানুহখিনি তুচ্ছ তাচ্ছিল্য কৰা দেখা যায়। গতিকে এইটো আমাৰ কাৰণে অতি দুৰ্ভাগ্যজনক। আৰু সেই মানুহখিনিক আমি প্ৰতিবাদ নকৰোঁ। আমি এই কাৰণেই প্ৰতিবাদ নকৰোঁ, এই কাৰণেই আমি জবাব নিদিওঁ যে আমি কলমৰ জৰিয়তে এটা সময়ত জবাব দিম। আপোনালোকে দেখিছে আমাৰ মাজত এতিয়া নৱপ্ৰজন্ম যথেষ্ট শিক্ষা দীক্ষাই আগবাঢ়ি গৈ আছে। আৰু আমাৰ মাজত এনেকুৱা এটা বাতাবৰণ ইতিমধ্যেই সৃষ্টি হৈছে যে আমাৰ উঠি অহা প্ৰজন্ম এটা সময়ত নিজৰ দাবী, নিজৰ ন্যায্যতা, নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ ইতিমধ্যে কিছুদিনৰ ভিতৰতে আমাৰ নৱপ্ৰজন্মই সক্ষম হ'ব যে নিজৰ পোৱা, নিজৰ প্ৰয়োজনীয় যিখিনি আছে সেইখিনি আজৰি আনিবলৈ আমাৰ যুৱ প্ৰজন্ম সক্ষম হ'ব। আৰু মই আশা কৰিছোঁ যে আমাৰ এই অঞ্চলৰ পৰা যিসকল যুৱ প্ৰজন্মই আজি শিক্ষা দীক্ষাৰ লগত জড়িত হৈ নিজক সমাজখনক প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে, অনাগত দিনত আৰু আমাৰ মাজত শিক্ষাই আগবাঢ়ি লওক, কলমৰ শক্তি বাঢ়ি যাওক,
এটা সময়ত আমি কলমৰ জৰিয়তে যিসকল জাতীয়তাবাদী শিবিৰৰ উগ্ৰ নেতাই আমাৰ মানুহক তুচ্ছ তাচ্ছিল্য কৰি আছে, এই মানুহখিনিক যাতে আমি কলমৰ জৰিয়তে এটা প্ৰত্যুত্তৰ দিব পাৰোঁ, তাৰ কাৰণে আমি সময়ৰ অপেক্ষাত আছোঁ।